KBRD কলেজৰ বৰষুণ ভাল পোৱা ছোৱালীজনী কথা ব্ৰজেন ডেকা আৰু আবৃত্তি দীপাংকৰ। KBRD কলেজৰ বৰষুণ ভাল পোৱা ছোৱালীজনী মনত আছে মোৰ এতিয়াও 2016 চনৰ 5 মেৰ সেই মংগলবাৰ দিনটোৰ কিনকিনীয়া বৰষুণ জাকৰ কথা। সেইদিনা বৰষুণত অলপ তিতিছিলা চাগে ন? ইমান লক্ষ্য কৰা নাছিলোঁ মই। নীলা ছাতিটো ধৰি তুমি দৌৰি আহি ৰখিছিলা অসমীয়া বিভাগৰ 4 নং কোঠালীৰ বাৰান্দাখনিত। লগৰ কেইজনীয়ে জোকাইছিল তোমাক আমাৰ পাংকি আহি পালে বুলি। তোমাৰ কি যে অভিমান। লাজতে যেন সেইদিনা তোমাৰ বগা দুগাল আৰু কাণ দুখন ৰঙা হৈ পৰিছিল আৰু তুমি একো নোকোৱাকৈ তলমূৰ কৰি ৰৈছিলা। আচলতে তোমাৰ নামটো যে পাংখি বৰুৱা আছিল সেই কথা মই পিছতহে গম পাইছিলোঁ। নাজানো কিয় কিবা এটা ভাল লাগিছিল সেইদিনা তোমাৰ অভিমানেৰে ভৰা মুখখনি দেখি আৰু ক'বলৈ মন গৈছিল একে উশাহতে তোমাক ভাল পাওঁ বুলি। পিন্ধাই দিবৰ মন গৈছিল আজৰি আনি কলেজৰ পূবৰ ফালে থকা সোণাৰুৰ ফুলৰ হালধীয়া মণিতাৰী। আৰু ভাল লাগিছিল কি জানা, তোমাৰ কলা দীঘল চুলিতাৰী, এক মায়াখনা তোমাৰ চকুজুৰি। KBRD কলেজৰ বৰষুণ ভাল পোৱা ছোৱালীজনী লাহে লাহে সময়বোৰ এদিন দুদিনকৈ আগবাঢ়ি গৈছিল। মোৰো কিজানি মনত তোমাক চোৱাৰ উন্মাদনা জাগি উঠিছিল, যেন কলেজলৈ যোৱাৰ হেঁপাহো দুগুণে বাঢ়ি আহিছিল লাহে লাহে। নাজানো কিয় ক্লাছ অফ পালেই যেন তোমাক চোৱাৰ হেঁপাহেৰে সেই অসমীয়া বিভাগৰ 4 নং ৰুমটোৰ কাষলৈ ঢাপলি মেলি আহিছিলোঁ। আৰু কি জানা, লগৰবোৰে মোক খুব জোকাইছিল তোমাৰ লগত। তুমি মোৰ আৰু মই তোমাৰ বুলি। KBRD কলেজৰ বৰষুণ ভাল পোৱা ছোৱালীজনী তোমাক দেখি কৃষ্ণচূড়াৰো সূক্ষ্ম হাঁহি উঠিছিল চাগে। সেউজীয়া চিনাকি মনৰ ঠিকনা পায়। তুমি পাংখি বৰুৱা। ভাল লাগিছিল মোৰ তোমাৰ অভিমানৰ টোপোলাবোৰ বুটলিবলৈ। পাৰা যদি আহি পঢ়িবা মোৰ মাটিৰ বেৰেৰে সজা খেৰৰ সৰু কোঠালিটোত। তোমালৈ লিখা মোৰ নিভাঁজ প্ৰেমৰ কবিতাবোৰ। বহু কথা পাতিম সিদিনা তোমাৰ লগত। KBRD কলেজৰ বৰষুণ ভাল পোৱা ছোৱালীজনী।